हेलो फ्रेंड्स की खबर आशा करूँ सकलो भाले कुशल आछे मोर चेनेলৰ অন্য এটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। এটা আজি মিনি ব্লগ লৈ আহিছো। মই আজি বনাইছো এটা বনাবলৈ লৈছো এটা মিক্স ডাইলৰ পকৰি। আপোনালোকে সকলোৱে ৰেচিপিটো চাব আৰু কমেন্ট কৰি জনাবলৈ নাপাহৰিব আপোনালোকৰ কেনে লাগে। আৰু যিসকল মোৰ চেনেললৈ নতুনকৈ আহিছে আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহকচোন তেতিয়াহ'লে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। मुखत फेस पेक लगाई लो। फेस पेकটো কিন্তু মই বনোৱা নাই দে, মোৰ সাইডৰ কাকৰ ভাইটি সত্যহে বনাইছে। হি মানে বৌ বলে মই বনাইছিলো, আপোনালোক বনাইছিলো, আপুনিও লগাই লওক। ইয়াত বহুত ধুনীয়া ধুনীয়া হি বস্তু দিছে যাৰে স্কিনৰ কাৰণে কিমান ভাল। হি দিছে বেসন, মৌ দিছে আৰু দিছে ভিটামিন ই কেপচুল আৰু দিছে এলোভেৰা। আপোনালোকে জানে নহয় এইটা বস্তু স্কিনৰ কাৰণে কিমান ভাল। এতিয়া মই এইখিনি লগাই লওঁ। আৰু গৰম দিনত আজিকালি বহুত ছানবাৰ্ণ হয়, সেইকাৰণে এনেকুৱা ঘৰুৱা ফেচ পেকটো আপোনালোকে লগাই থাকিবচোন পাৰিলে। তেতিয়া স্কিনখনো ভাল হৈ থাকে আৰু ছানবাৰ্ণ হোৱাৰ পৰাও মানে ৰক্ষা পাব পাৰি। এইখিনি মই এতিয়া ধুনীয়াকৈ লগাই লওঁ গোটেই মুখখনতে। এনেকৈ চুলিখিনি বেইন এডালে বান্ধি ল'ব পাৰিলে ভাল লগাবলৈ, কিন্তু মোৰ এতিয়া বৰ্তমান বেইনডাল নাই, সেইকাৰণে মই লগাব পৰা নাই। এনেকৈ লগাই লৈছোঁ ধুনীয়াকৈ। এইকেইদিন কিন্তু বহুত ৰ'দ দিছে দেই আৰু গৰমো বহুত পৰিছে। পেকটো লগাই হৈ গ'ল, দেখিবলৈ কিবা ভূতৰ নিচিনাহে লাগিছে দেই। এতিয়া এইখিনি শুকাই মানে মোৰ কাপোৰ অলপ আছে, মই ধুই লওঁগৈ। মই বনাবলৈ লৈছোঁ মিক্স দালিৰ পকৰি। তাৰ কাৰণে মই এবাটি মচুৰ দাইল, মগু দাইল আৰু কেইটামান ৰহৰ দাইল তিয়াই থৈছিলোঁ। 1 ঘণ্টামান হ'ল। এতিয়া মই এই দালিখিনি ভালকৈ ধুই এতিয়া এটা মিক্সি জাৰত মাৰি ল'ম। ভালকৈ ধুই ল'লোঁ। এতিয়া মই মিক্সি জাৰতে দালিখিনি ধুনীয়াকৈ পিচি ল'ম আৰু লগত দিছোঁ এডোখৰ আদা। চিল মাৰি লোৱাৰ পিছত এই মিশ্ৰণখিনি তৈয়াৰ হৈ গ'ল। এতিয়া মই এই মিশ্ৰণখিনিত দিম আদা, বেকিং, নিমখ আৰু অকণমান জিৰা। মই ইতিমধ্যে অকণমান পিঁয়াজ ইয়াত কাটি লৈছোঁৱে। সকলো দিয়াৰ পিছত মোৰ মিশ্ৰণখিনি তৈয়াৰ হৈ গ'ল। এতিয়া মই এই মিশ্ৰণখিনি ভাজিবলৈ এখন গেছত এখন কেৰাহী পাতি ল'ম। কেৰাহীখন বৰ্তমান গৰম হ'বলৈ দি লওঁ। আপোনালোকে দালিৰ মিশ্ৰণটো বেছি ডাঠ বা পনীয়া নকৰিব, এটা মধ্যমীয়া জোখতে ৰাখিব। বেছি ডাঠো নহয়, বেছি পনীয়াও নহয়। বেছি ডাঠ বা বেছি পনীয়া হ'লে পকৰিটো কিন্তু খাবলৈ বেয়া হ'ব। এইফালে মই কেৰাহীখন পাতি দিছোঁ। এয়া কেৰাহীখন গৰম হৈ গ'ল। এতিয়া ইয়াত মই দি দিম মিঠাতেল। আপোনালোকে ৰিফাইনতো ভাজি খাব পাৰে, কিন্তু মই মিঠাতেল ইউজ কৰিছোঁ। এতিয়া তেলখিনি মই গৰম হ'বলৈ দিম। এয়া তেলখিনি যিহেতু গৰম হৈছে, এতিয়া মই ইয়াত এটা এটাকৈ পকৰিটো দি যাম। আৰু পকৰিটো দিয়াৰ আগতে মই গেছটো অকণমান কমাই লৈছোঁ। আপোনালোকে কিন্তু গেছৰ ফ্লেমটো বঢ়াই নিদিব। গেছৰ ফ্লেমটো বঢ়াই দিলে সোনকালে ৰঙা পৰি যায়। এইকেইটা পকৰি মোৰ হৈ গৈছে আৰু এতিয়া বাকী থকা পকৰিকেইটাও মই ভাজি লওঁ। এয়া মোৰ পকৰি হৈ গ'ল। এতিয়া মই একাপ লাল চাহৰ লগত খাবলৈ লৈছোঁ আৰু খাই আপোনালোকক ক'ম কেনেকুৱা লাগিছে। খাবলৈ সঁচাকৈ বহুত ধুনীয়া হৈছে, মচমচীয়া হৈছে আৰু ভিতৰটো ভালকৈ সিজিছে। বহুতে হয়তো বনাই খাইছে, যিসকলে বনাই নাই খোৱা বনাই খাই চাবচোন, খাবলৈ বহুত ধুনীয়া হৈছে। কোনে পইচা দিব মোক? কিনো বেয়া কৰিলে তুমি টিভিটো? পইচা নাইতো নক। অঁ, তুমি কেলেনো টিভিটো বেয়া কৰিলা? মই যে বহুত দুখ পাইছোঁ ন, চাবও নোৱাৰা। নাই নাই পইচা নাই। টিভিটো কোনে বেয়া কৰিলে? অঁ, তুমিয়ে কৰিলা? কেলে বেয়া কৰিলা? চাইকেল চলাই কেনেকৈ বেয়া হ'ল? তেনেকৈ বেয়া হ'ল। চাব টিভি। আজি তুমি ভাত কিহে খালা?
মাছে খালা আজি আমাৰ ঘৰলৈ কোন আহিছিলে মন অঁ নন্দী আহিছিলে আৰু কোন আহিছিলে অ' পেহী অঁ ভিডিঅ' কৰিবলৈ কৈছে অঁ মা আছে নাই মা ক'লৈ গ'ল পাপা কি কৰিছে অঁ তুমি আজি ভাত কিহে খালা নীলাভ অঁ মাছেহে খালা অঁ তুমি আজি ক'ৰবাত ফুফু গৈছিলা নি হেল্ল' অঁ তুমি আজি ফুফু গৈছিলা নি আজি ফুফু গৈছিলা নি নীলাভ ফুফু গৈছিলা নি অঁ নীলাভ তুমি কথা এটা কৈছোন তুমি বেছিকৈ কাক ভাল পোৱা কোৱাচোন নীলাভ হেল্ল' নীলাভ তুমি বেছিকৈ কাক ভাল পোৱা কোৱাচোন নীলাভ তুমি কাৰ ল'ৰা মা ল'ৰা নে পাপা ল'ৰা পাপা ল'ৰা অঁ তেতিয়াহ'লে তুমি কাক বেছি ভাল পোৱা এয়াই আছিল ভিডিঅ'টো আৰু আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব লগ পাম নতুন এটা ব্লগৰ সৈতে আপোনালোকে তেতিয়ালৈকে সুখত থাকক হাঁহিত থাকক